জনাইছোঁ। বন্ধুসকল, এটা অতি দুখ খবৰ লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয়তো বহুতে জানিব পাৰে, কিন্তু কিছু সংখ্যক লোকে নাজানিব পাৰে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ অৰ্থাৎ সকলোৱে মৰমৰ ইউটিউবাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱাই পূজাৰ ব্লগ বনাবৰ কাৰণে কলকাতালৈ গৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ এক এক্সিডেণ্টত হাতখন সম্পূৰ্ণভাৱে ভাগি পৰিল আৰু বৰ্তমান তেখেত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰথমতে শুনিলোঁ আহক তেখেতৰ মুখেৰে কি ক'লে। তো ৰাতিপুৱা এটা অলপ বেয়া খবৰ, পিছলি পৰি মানে হাতখন ভাঙিলে মোৰ, অলপ ফ্ৰেকচাৰ হ'ল, মানে এতিয়া বেণ্ডেজ মাৰি থৈ দিব লাগিব কিছুদিন। তো ইমান সেই নাই, কিন্তু অলপমান আৰু ভাঙিছে ভিতৰত। সঁচাকৈ বন্ধুসকল, ডিম্পু বৰুৱাৰ এই খবৰটো পাই নিশ্চয় আমি সকলোৱে ভাগি পৰিছোঁ। ভগৱান সঁচাকৈ নিষ্ঠুৰ, তেখেতৰ লগত এনে কিয় হ'ব লাগে বাৰু? কাৰণ তেখেতে ইমান ধুনীয়া ভিডিঅ' বনাই, ইমান কষ্ট কৰি আমাক সদায় আমোদ কৰি আহিছে। তেখেতৰ লগতে যদি এনে হয়, সঁচাকৈ আমি ভাগি পৰোঁ। চ' বন্ধুসকল, আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰক যাতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ অৰ্থাৎ সকলোৱে মৰমৰ ইউটিউবাৰজন অতি সোনকালে আৰোগ্য হৈ অতি পুনৰ আমাৰ মাজলৈ ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰি দিব পাৰে। গতিকে এই ভিডিঅ'ৰ পৰা এতিয়া বিদায় লৈছোঁ। সকলোৱে শ্বেয়াৰ কৰক, সকলোৱে আশীৰ্বাদ কৰক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। ধন্যবাদ।